खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आसाम विधानसभा बिसायख'थिया गेजेराव आरो माखासेल' दान दंसै नंगौ बे समाव आसाम विधानसभा बिसायख'थिखौ नोजोर होनानै रायजो नाङैनो मोनफ्रोमबो राजखान्थि दोलोआ गाव गाव राजखान्थि दोलोखौ गोख्रों खालामनो थाखाय खामानि मावनाया सोलिगासिनो दं थिग बेबायदिनो बिटिसिआवबो गासै मोन 15 विधानसभा बियाब दं बे मोन 15 विधानसभा बियाबखौ नोजोर बोनानै प्रमोद बर'नि दैदेननाय UPPL राजखान्थि दोलोआ गासै मोन 15 बियाबावबो बिजाथि फसंनानै गोख्रों बिसायख'थि गेलेनो थाखाय साखाफारा जादों होननानै बे समाव BTCनि बारग' गाहाय मावफुं सोद्रोमा प्रमोद बर' बिथाङा खौरांनि गेजेरजों रोखा फोरमायथिदों आरो बिथाङा फोरमायदों फैगौ एबा बैथि दाननि जानुवारि दाननि 30 आरो 31 खालारावनो थारैनो UPPL राजखान्थि दोलोआ NDA जों थागोन ना गुबुन दोलोजों एलायन्सआव थागोन बेखौ रोखा खालामगोन होननानै खेंफोरथि होदों BTCनि बारग' गाहाय मावफुं सोद्रोमा प्रमोद बर' बिथाङा जेराव UPPL राजखान्थि दोलोखौ लानानै गोबां समाव राजखान्थिनि दैदेनगिरिफ्रा बाथ्रा बुंगासिनो दं दि थारैनो UPPL राजखान्थि दोलोआ NDA जों एलायन्सआव थागोन ना थाला ना कंग्रेस दोलोजों थाहैगोन बेखौ लानानै गोबां सोंथि सिखारबाय थानायखौ सम सम नुबाय थानाय जायो दानिया बिदिब्ला फैगौ आसाम विधानसभा बिसायख'थिखौ नोजोर बोनानै माबायदिहाय बाथ्रा बुंदों BTCनि बारग' गाहाय मावफुं सोद्रोमा प्रमोद बर' बिथाङा কিছুমান দফা বাকি আছে আৰু হেতু প্ৰসেছত আছে গতিকে প্ৰসেছত যদি দীঘলীয়া কৰি দিয়ে হেতু পোৱা নোপোৱা একে হয় সেই কাৰণে এটা সময়ত হেতু সমাপ্ত কৰিব লাগে যে অকল বড় চুক্তি নহয় বিভিন্ন সময়ত চুক্তি কৰা হয় এই চুক্তিবিলাক যথা সময়ত বা দিয়াৰ এটা টাইম থাকে এই সময়ত সমাধান নকৰে বা চুক্তিটো ৰূপায়ণ নকৰে যাৰ কাৰণে সমস্যা হৈ জীয়াই থাকে গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগে হেতু মই অনুৰোধ কৰিছো এটা পলিটিক্যাল কোৱেশ্চন যেহেতু আৰু প্ৰায় আমাৰ পিছতে অসমত 26 পৰিকল্পনা কি UPPL দল হিচাপে আমাৰ BTCৰ 15টা সমষ্টিত আমি পুৰা দমত কাম কৰি আছে আমাৰ দলৰ দায়িত্ব থকা আমাৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল ৰাইজৰ লগত আলোচনা বিলোচনা চলি আছে আৰু ৰাইজেও বিচাৰিছে যে UPPL দলে 15টা সমষ্টিত খেলিব লাগে শক্তিশালী ৰূপত মানে ৰাজনৈতিকভাৱে কাম কৰিব লাগে কাৰণ শান্তি প্ৰতিষ্ঠা কৰাটো UPPLৰ মডেল এই অঞ্চলৰ জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাটো UPPLৰ মডেল আৰু সকলোকে ন্যায় প্ৰদান কৰা ভূমিৰ অধিকাৰৰ পৰা বিভিন্ন শিক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে কাম কৰাটো মডেলটো প্ৰথমতে UPPLে আৰম্ভ কৰিছে তো সেই কাৰণে আজি বিচাৰে যে UPPLে কাম কৰিব লাগে কিন্তু 26ৰ নিৰ্বাচন অসমৰ নিৰ্বাচন গতিকে অসমত যোৱা সময়ত বিভিন্ন দলৰ চৰকাৰ আহিছে NDA চৰকাৰ চলি আছে যত আমিও অংশীদাৰ আছো এই সময়ত বিভিন্ন কাম কাজবিলাক হৈ আছে কিন্তু এতিয়াও অসমৰ 140টা জনগোষ্ঠীয়ে সুখী নহয় যিসকল সুখী নহয় এই সকলে কিয় সুখী নহয় যিসকলে কিবা এটা পোৱা নাই বুলি ভাবিছে কিয় পোৱা নাই এই কথাবিলাক আমি আলোচনা কৰিব লাগিব মিত্ৰতাৰ কাৰণে আমি আমাৰ অহা 30 আৰু 31 তাৰিখত আমাৰ অধিৱেশন আছে এই অধিৱেশনত আমাৰ অলৰেডি কমিটি আছে কমিটিয়ে বিভিন্ন লগত কথা বাৰ্তা চলি আছে আমি এটা সিদ্ধান্তত উপনীত হ'ম